নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগত জনাইছোঁ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকক অতি দুখেৰে জনাওঁ যে শিল্পী সমাজৰ বাবে পুনৰ এক দুখৰ খবৰ আহি পৰিছে। পুনৰ মৃত্যু হ'ল এজন জনপ্ৰিয় অভিনেতা। সেই অভিনেতাজন হৈছে মাৰাঠী আৰু হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা বিক্ৰম ঘোষালী। তেওঁ 82 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ স্বাস্থ্য অৱনতি ঘটাত তেওঁ পুনে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ICUত, কিন্তু জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীৰ্ঘদিন ধৰি। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিব লগা হ'ল জনপ্ৰিয় অভিনেতা বিক্ৰম ঘোষালী। আমি আমাৰ চেনেলৰ পৰা জনপ্ৰিয় অভিনেতাজনৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেওঁ য'তেই আছে শান্তিত থাকক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।